অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ তুলনাত মিচিংসকলৰ শ্ৰাদ্ধ ব্যৱস্থা তুলনামূলকভাৱে অলপ বেলেগ। তেওঁলোকৰ শ্ৰাদ্ধ ব্যৱস্থাত মৃতকৰ যিদৰে অসমীয়াই 11 দিনত শ্ৰাদ্ধ বা দহ এসাঁজ পাতে, মিচিঙৰ সেই নিয়ম নাই। মিচিঙৰ শ্ৰাদ্ধত যিহেতুকে জ্ঞাতি কুটুম হেজাৰ হেজাৰ মানুহক নিমন্ত্ৰণ কৰিব লগা হয়, গতিকে খৰচৰো সমষ্টি বেছি। সেইকাৰণে আৰ্থিকভাৱে সুযোগ সুবিধা হ'লে তেওঁলোকে শ্ৰাদ্ধ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। এয়া দেখিছে আপোনালোকে, শ্ৰাদ্ধত মানুহবোৰ অহা যোৱা কৰি আছে। এয়া শ্ৰাদ্ধৰ শুভাৰম্ভণি। এই শ্ৰাদ্ধ 3জন মৃতকৰ শ্ৰাদ্ধ একেলগে অনুষ্ঠিত কৰা হৈছে। এই 3জন হৈছে একেখন ঘৰৰ পৰিয়ালৰ সদস্য। ইয়াৰ উপৰি তেওঁলোকৰ বংশ পৰিয়ালৰ যিমান মৃত ব্যক্তি থাকে, তেওঁলোকৰ মৃত ব্যক্তি নিজৰ পৰিয়ালৰ উপৰি অন্যান্য তেওঁলোকৰ পৰিয়ালৰ লগত সম্বন্ধ থকা পৰিয়ালৰে নিজৰ ঘৰখন এৰি আজু ককাহঁতৰ লগত সম্বন্ধ থকা পৰিয়ালৰ যদি মৃত ব্যক্তি থাকে, তেওঁলোকৰ নামতো পিণ্ড উৎসৰ্গা কৰা হয়। এয়া দেখিছে, পিণ্ডত ব্যৱহাৰ কৰিবৰ কাৰণে চাই আপং প্ৰস্তুত কৰি থকা হৈছে দিনটোৰ বাবে। এয়া চাই আপং প্ৰস্তুত কৰিবৰ কাৰণে যো-জা কৰি থকা কৰ্মব্যস্ত মানুহসকলে চাইমদ প্ৰস্তুত কৰি আছে। শ্ৰাদ্ধত অনুষ্ঠিত হোৱা ঘৰলৈ অহা অতিথিসকলক প্ৰথমতে সুস্বাদু মিঠা চাই আপঙৰে আপ্যায়ন কৰা হয়। এয়া জীয়া ভৰলী পাৰত বসবাস কৰা বা অন্যান্য অসমৰ বিভিন্ন মিচিং জনগোষ্ঠীসকলৰ সুব্যৱস্থা। এয়া শ্ৰাদ্ধলৈ নিমন্ত্ৰিত অতিথিসকলক আপ্যায়ন কৰিবৰ বাবে গাঁৱৰে বোৱাৰী মহিলাসকলে জলকীয়া, আদা, নহৰু এইবোৰ বাছি উৰলত খুন্দি থকা হৈছে। এয়া মাংস নোখোৱা মানুহৰ বাবে, অতিথিৰ বাবে মাছ ফ্ৰাই কৰি থকা হৈছে। এইদৰে বহু প্ৰস্তুতি, 3-4টাকৈ গাহৰি, 2 কুইণ্টেল 1 কুইণ্টেলকৈ মাছ প্ৰয়োজন হয়। হাজাৰ হাজাৰ মানুহ নিমন্ত্ৰিত হয়। এয়া মাংস প্ৰস্তুত কৰি থকা হৈছে। গাঁৱৰে কেইজনমান যুৱক নিৰ্দিষ্টভাৱে ৰন্ধা বঢ়াত থাকে। তেওঁলোক প্ৰত্যেকৰে শ্ৰাদ্ধত তেওঁলোকক বনাবৰ বাবে আমন্ত্ৰণ জনোৱা হয়। এয়া আহাৰ প্ৰস্তুত কৰি থকা হৈছে। জীয়াভৰলী পাৰৰ এই শ্ৰাদ্ধ 2দিনীয়াভাৱে অনুষ্ঠিত হয়। প্ৰথম দিনাখন হৈছে দাগাং। দাগাঙৰ দিনা আবেলি 2 বজামানৰ পিছৰ প্ৰায় 9 বজালৈকে আমন্ত্ৰিত অতিথিসকলক এইদৰে আপ্যায়ন কৰা হয়। আমন্ত্ৰিত অতিথিসকলেও খুব আনন্দৰে মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে এইদৰে আহাৰ গ্ৰহণ কৰে। ইয়াত এই শ্ৰাদ্ধৰ বিভিন্ন অঞ্চলৰ তেওঁলোকৰ মিতিৰ কুটুম আটাইকে আমন্ত্ৰণ কৰা হৈছে আৰু তেওঁলোকে অন্ন গ্ৰহণ কৰি থকা হৈছে। এইদৰেই বৰ্তমান এখন বিয়াৰ বাবে যেনেকৈ সুন্দৰ প্ৰস্তুতিৰে আহাৰ পৰিৱেশন কৰাৰ ব্যৱস্থা কৰা হয়, সেইদৰেই বৰ্তমান শ্ৰাদ্ধটো সুন্দৰ পেণ্ডেল আৰু গাঁৱৰ উদীয়মান যুৱক যুৱতী আটায়ে আগ্ৰহেৰে অংশগ্ৰহণ কৰে। আৰু দাগাঙৰ দিনাখন আহাৰ গ্ৰহণৰ পিছত সন্ধিয়া এইদৰে ডেকা গাভৰুসকলে নৃত্য গীতেৰে অতিথিসকলক সময় অতিবাহিত কৰাৰ সুযোগ দিয়ে। অতিথিসকলক উপভোগ কৰিবৰ বাবে গাঁৱৰে
যুৱক যুৱতীসকলে নৃত্য গীত কৰি অতিথিসকলৰ মন আপ্লুত কৰে আৰু ৰাতিটো প্ৰায় ৰাতিপুৱালৈকে কিছুমান মানুহ ব্যস্ত থাকিব লগা হোৱাৰ বাবে গোটেই নিশা এইদৰে নৃত্য গীত কৰি ৰাইজক ধৰি ৰখাৰ এটা সুপ্ৰচেষ্টাৰে মিচিংসকলে শ্ৰাদ্ধ অনুষ্ঠিত কৰে। যিহেতুকে পিণ্ডদানৰ সময়ত পুৱতি নিশাই গৃহস্থ আৰু অন্যান্য শ্ৰাদ্ধৰ লগত জড়িত ব্যক্তিসকলে প্ৰায় 1:30মান বজাৰ পৰাই সাৰ পাব লাগে বা টোপনি এৰিব লগা হয়। 1:30-2মান বজাৰ পৰাই কিছুমান মাংগলিক কাম হাতত ল'ব লগা হোৱাৰ বাবে এইদৰে গাঁৱৰ ডেকা গাভৰুসকলে গোটেই নিশা নৃত্য গীত কৰে আৰু পিছদিনাখন পুৱতিয়েই মৃতকৰ পিণ্ডৰ বাবে অন্ন বা অন্যান্য যাৱতীয় আহাৰ প্ৰস্তুত কৰি পিণ্ডদান কৰা হয়। এইদৰে পিণ্ডদান কৰি শেষ হোৱাৰ পিছতো কিছু ৰং তমচা কৰা দেখা যায়। গীত নৃত্যৰে ৰাতিপুৱাই দিয়াৰ পিছত মৃতকসকলক পুৱাৰ পবিত্ৰ ক্ষণত পিণ্ড অৰ্পণ কৰা হয়। সেই পিণ্ডত বহুকেইজন মৃতকক পিণ্ড অৰ্পণ কৰা হয় বাবে প্ৰায় 2 ঘণ্টামান সময় লয়। এই 2 ঘণ্টা সময় পিণ্ড উপভোগ কৰিবৰ বাবে এইদৰে গোটেই ৰাতি আমন্ত্ৰিত অতিথি আৰু গাঁৱৰ যুৱক যুৱতী বোৱাৰীসকলে নৃত্য গীত কৰি ৰাতি পুৱাই দিয়াৰ চেষ্টা কৰে। যিসকলৰ জিৰণিৰ আৱশ্যক তেওঁলোকে জিৰণি লয় আৰু যিসকলৰ এইদৰেই নৃত্য গীত কৰি ৰাতি পুৱাই দিয়াৰ বা বিশেষ দায়িত্বত থাকে তেওঁলোকে ৰাতি পুৱাই দিয়াৰ ক্ষেত্ৰত তেওঁলোক গোটেই নিশা গীত মাত কৰি নৃত্য পৰিৱেশন কৰি ৰাতি পুৱাই দি সেই মৃতকৰ পিণ্ডদানৰ সুবিধাৰ্থে বা সেই পিণ্ডদানৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ লগত সহযোগৰ নিমিত্তে এইদৰে সময় অতিবাহিত কৰি ৰাতিপুৱাই গীত নৃত্য কৰাই কৰি থাকে আনন্দ মনেৰে। আৰু সেই ৰাতিৰ ভাগত যিসকল বহু দেৰিকৈ শ্ৰাদ্ধলৈ আহে তেওঁলোকে এইদৰে ৰাতি অন্নগ্ৰহণ কৰি শ্ৰাদ্ধ অনুষ্ঠিত কৰা গৃহস্থৰ আতিথ্য গ্ৰহণ কৰে বৰ আগ্ৰহেৰে। এই প্ৰথম নিশাৰ যিটো আতিথ্য সেই আতিথ্য আটাইৰে বাবে গুৰুত্বপূৰ্ণ, কাৰণ প্ৰথম নিশাই গোটেই অতিথিসকল নিমন্ত্ৰিত অতিথিসকল আহি গৃহস্থক দেখা দিয়ে, সেয়া বৰ গুৰুত্বপূৰ্ণ।